হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনত ভেদ ভাব নাই ও আল্লাহ মোর মনত ভিন পর নাই ও আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনত একেটি ভাব সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক বিৰল নিদৰ্শন পুনৰ পৰিলক্ষিত হৈছে এইখন অসমতে এজন মুছলমান ব্যক্তিয়ে পৰিচালনা কৰিছে শিৱ থান সামাজিক সম্প্ৰীতিৰ এক বিৰল নিদৰ্শন পৰিলক্ষিত হৈছে 500 বছৰীয়া এক পৰম্পৰাক আগবঢ়াই নিছে এজন মুছলমানে পুনৰ পৰিস্ফুট সম্প্ৰীতিৰ সেই উজ্জ্বল নিদৰ্শন সমগ্ৰ ৰাজ্যতে কালি মহা আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হল মহাশিৱৰাত্ৰি সকলোৱে কৰিলে মহাদেৱ শিৱৰ আৰাধনা ভাঙোদাৰ নাম হল ভাঙোদাৰ থান এখানে অৱস্থিত আজি প্ৰায় 500 বছৰৰ অধিক হল ইয়াত বহুত মৰ্যাদা আছে কিবা কাম হ'লে মানুহৰ তাৰ মনোবাঞ্ছা পূৰণ কৰি দিব লাগিব কিন্তু ভাং এক্সেলিং তেওঁ দিবই লাগিব বাকী যি কৰে পূজাত আপোনালোকৰ হিন্দু মতে দিয়ে আমাৰ মুছলমানবিলাকে মুছলমান মতে দিয়ে সকলোৱে মিলি জুলি শিৱৰাত্ৰি বা কিবা ডাঙৰ সভা সমিতি পাতিলে ইয়াত সকলো আলোচনা কৰে আৰু এই মন্দিৰত মন্দিৰ নাই এটা এখন শিল এটা আছে থান এই থানখন আমাৰ অতি পূৰ্বৰ পৰা আজি বহু বছৰ আমি নানা তাৰ প্ৰস্তুত হৈছিল বুলি আমি শুনিছোঁ বা জানিছোঁ বা তেওঁলোকে কৈ গৈছিল গতিকে এই থানখন আমাৰ বংশটোৰ বাহিৰে বেলেগ মানুহে ইয়াতে একো কৰিব নোৱাৰে কিবা কৰিলে উৎপাত কৰি পেলাই হাগাই মুঠাই মাৰিব একেবাৰে গতিকে থানখনত কোনো বস্তু চুৰ নহয় আৰু কোনো বস্তু একো নাৰালে কিবা লাগব লগা হ'লেও আমাৰ ঘৰৰ মানুহ কোনোবা এটা সুধি পেলাইহে কামটো কৰিব লাগিব নহ'লে নোৱাৰে সেই কাম যি মনোভাৱ লৈ আহে এই উল্টাটো হৈ যাব যদি চুৰ কৰি বুলি ভাবে গতিকে থানখনৰ মহত্ব অপাৰ আৰু এই মানুহবিলাক অতি সুখাদৰে গোটেই ভাৰতবৰ্ষতে চৰ্চা লাভ কৰিছে এই থানখনক লৈ গোটেই ভাৰতবৰ্ষত চৰ্চা লাভ কৰিছে কি এই থানখন গোটেই ভাৰতবৰ্ষতে এই থানখন অকল অসমতে বা আমাৰ ইয়াতে নহয় ইয়াত দিল্লী মুম্বাই কলিকতা মাদ্ৰাজৰ পৰা মানুহ আহিছে তেওঁলোকে মোক লগ ধৰিছে মই তেওঁলোকৰ লগতে কথোপকথন হৈছোঁ বহুত দূৰৰ মানুহ আহে আৰু ওচৰৰ মানুহটো কথাই নাই আৰু গতিকে কালি বা যেতিয়া শিৱৰাত্ৰি হ'ব অকল আমাৰ অসমৰ মানুহেই নহয় দিল্লী মুম্বাই কলকাতা মহাৰাষ্ট্ৰ বহুত দূৰৰ পৰা মানুহ আহিছে আৰু তেওঁলোকে আপোনাৰ মোক লৈ পেলাই উত্তৰ গুৱাহাটীৰ ৰংমহলত এই আৰাধনাৰ আয়োজন কৰা হল ইছলাম ধৰ্মী লোকৰ তত্ত্বাৱধানত এজন মুছলমান ব্যক্তিৰ নেতৃত্বত কৰা হল মহাশিৱৰাত্ৰিৰ আয়োজন ৰংমহল ভাঙুৰি বাবাৰ থানত দেখা গল হিন্দু মুছলিম ঐক্যৰ এক উৎকৃষ্ট উদাহৰণ এই ঐতিহাসিক থানখন পৰিচালনা কৰে মতিউৰ ৰহমান নামৰ ব্যক্তিজনে এই থানখনৰ আছে এক 500 বছৰীয়া ঐতিহ্য মতি উজা নামেৰে পৰিচিত মতিউৰ ৰহমানে বিলাই আছে এই সম্প্ৰীতিৰ সৌৰভ নিউজ ডেস্ক ৰিপৰ্ট 360 ইনসাইট